হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম যোনসকলে ফ্ৰী মপেড আৰু ই-ৰিক্সা এপ্লাই কৰিম বুলি ভাবিছিলে অসমত আৰু কেনেকৈ আবেদন কৰিব আৰু ক'ত আবেদন কৰিব এইবোৰ আজি আমি ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এপ্লাই কৰিবলৈ হ'লে www.linguisticminority.in ত যাব। ফৰ্ম ফিল আপ যে আছে তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মসমূহ মুকলি হ'ব। ইয়াতে চাব পাৰে আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড হয়। ইয়াতে আইটেম ইনফৰমেশ্যন কিহৰ কাৰণে আবেদন কৰিবলৈ বিচাৰিছে এইটো আপোনালোকে চিলেক্ট কৰিব। ডিষ্ট্ৰিবিউশ্যন অফ মপেড নে ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা, যোনটো আপোনালোকে আবেদন কৰিম বুলি বিচাৰিছে সেইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ছেকেণ্ড নম্বৰটো পাৰ্চনেল ইনফৰমেশ্যন খুজিছে। কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মোবাইল নম্বৰ দিব কৈছে। চিলেক্ট জেণ্ডাৰ, টাউন আৰু পোষ্ট অফিচ, পুলিচ ষ্টেচন। চিলেক্ট ষ্টেটটো আপোনালোকে অসম কৰি দিব। ডিষ্ট্ৰিক্ট কি হয় আপোনাৰ এইটো দি দিব। পোষ্টেল পিনটো আপোনালোকক দি দিব। ডেট অফ বাৰ্থ দিব, আধাৰ কাৰ্ড নাম্বাৰ দিব। কোৱালিফিকেশ্যন ডিটেইলছ আপোনালোকে কিমান পাছ কৰিছে এইটো দিব। ক্লাছ 5ৰ পৰাই আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে আৰু কোৱালিফিকেশ্যনটো ইয়াতে লিখি দিব কি কোৱালিফিকেশ্যন পাছ কৰিছে। গ্ৰেজুৱেশ্যন যদি গ্ৰেজুৱেশ্যন এনেকুৱা লিখি দিব আৰু ইয়াতে চিলেক্ট কৰিব দিছে। হিন্দুইজিমটো চিলেক্টে থাকিব আৰু ইয়াতে আবেদন কৰিব নোৱাৰিব যোনে মুছলিম, বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান, শিখ, জৈন আৰু পেৰিছৰ হয় ৰিলিজিয়াছসমূহ, সিহঁতে আবেদন কৰিব নোৱাৰিব। কমিউনিটি চিলেক্ট কৰিব দিছে। কাষ্টটো কি হয় আপোনালোকৰ এইটো চিলেক্ট কৰিব দিছে। যোনটো হ'ব আপোনালোকৰ সেইটো দি দিব আৰু কমিউনিটিটো ইয়াতে লিখি দিব কি কমিউনিটিৰ হয় আপোনালোকে। এজ অন এইটো আপোনালোকে দিব লাগিব। কেলকুলেট এজটো ইয়াতে আহি যাব। ফেমিলি ইনকাম দি দিব লাগিব আৰু ডকুমেণ্ট এতিয়া কি লাগিব বুলি ক'লে আধাৰ কাৰ্ড লাগিব, ভোটাৰ আইডি বা পেন কাৰ্ড লাগিব। ভোটাৰ আইডি যদি নাই তেতিয়াহ'লে পেন কাৰ্ডটো দিব। ড্ৰাইভিং লাইচেঞ্চ হ'লে আপোনালোকে আবেদন ফিল আপ কৰাৰ পিছত ইয়াতে নেক্সটত যাব। ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকক মোবাইল নম্বৰ ভেৰিফাই কৰিব দিব। ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন হৈ যাব, ডাউনলোড হৈ যাব। আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইখিনিয়ে প্ৰচেছ, একো বেলেগ প্ৰচেছ নাই আৰু এইখিনি কৰিলে আপোনালোকৰ এই আবেদন কৰাসমূহ ছাকচেছ হৈ যাব। আজিলৈ এইখিনি, ধন্যবাদ জনাইছোঁ।